হাই ফ্ৰেণ্ডছ, ধনঞ্জয় ব্লগ চেনেললৈ আপোনালোক সকলোকে স্বাগত জনালোঁ। আশা কৰিলোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো মই ভগৱানৰ ওচৰত এতিয়া প্ৰাৰ্থনা কৰিম যাতে আপোনালোক সকলোৱে ভালে কুশলে থাকে। তো মই বহুত দিন ধৰি ভিডিঅ' বনোৱা নাই, কাৰণ আপোনালোকে জানেই হাই ছেকেণ্ডেৰীৰ ফাইনেল পৰীক্ষা চলি আছে। তো মই এটা পৰীক্ষা দি আহিছোঁ, ইংলিছ পৰীক্ষা আছিলে প্ৰথমটো। তো মই মিনি ব্লগ বনাইছিলোঁ হাই ছেকেণ্ডেৰীৰ ফাইনেল পৰীক্ষাৰ প্ৰথমটো দিন। তো আপোনালোকে কোনে কোনে চাইছে মই নাজানো, কিন্তু আপোনালোকে চাব প্লিজ এই মিনি ব্লগটো গৈ, আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। তো মই আজি এটা লং ব্লগ বনাই আছোঁ, আপোনালোকে প্লিজ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আপোনালোকে জানেই যে প্ৰথম দিনা ইংলিছ পৰীক্ষা আছিলে হাই ছেকেণ্ডেৰীত। মই ইংলিছ পৰীক্ষাত যোনকেইটা শিকি গৈছিলোঁ কমন, সেইকেইটা অহা নাই। তো কমন কেইটামানে আহিছে ইংলিছ পৰীক্ষাত, তথাপি মই যি পাৰিছোঁ লিখিবলৈ চেষ্টা কৰিছোঁ। এতিয়া নাজানো কি হয়, এতিয়া ভগৱানে জানিব কি যে হ'ব। মোৰ ফেইল হ'ম নে পাছ হ'ম, যি পাৰিছোঁ লিখি আহিছোঁ। কমন কেইটামানে পৰিছে, নাজানো এতিয়া কি হ'ব। তো পৰীক্ষা ইমান ভাল হোৱা নাই কাৰণে মনত অলপ বেয়া লাগি আছে। তো নাজানো এতিয়া কি হ'ব। পিছৰ পৰীক্ষাকেইটা ভালকৈ দিব লাগিব আৰু এতিয়া, কাৰণ প্ৰথমটোৱে অলপ বেয়া গ'ল। তো এতিয়া নাজানো পিছৰকেইটা কি হ'ব। পিছৰকেইটা ভালকৈ দিব লাগিব। বহুত দিন ধৰি ভিডিঅ' বনোৱা নাই, নহ'লে মোৰ চেনেলটো এতিয়া ডাউন হৈ থাকিব না। সেইকাৰণে মই ভাবিলোঁ এটা জল্দিছে ভিডিঅ' বনাই আপলোড কৰি দিওঁ। পি কচোন মোৰ ভিডিঅ'কেইটা কেতিয়া ভাইৰেল হ'ব। তো এতিয়া মই পিক সুধিলোঁ, চাওঁ পি কি কয়। ক'ত যাই আছ? কৈ যা ফাৰ্ষ্টত কৈ যা গুচি গ'ল। কয় যে বন্ধুসকল, আপোনালোকে প্লিজ ধনঞ্জয় ব্লগ চেনেলৰ ভিডিঅ'বিলাক ভাইৰেল কৰি দিয়ক, কৈ দিয়ক। এয়া চাওক আমাৰ দলো কৈ আছে। তো তাকে সুধিছোঁ কি কৈ আছে। আপোনালোকে যে ভিডিঅ'বিলাকত বেছিকৈ লাইক দিবলৈ আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ মই এতিয়া দলক সোধোঁ। তেলো কৈ দে বন্ধুসকল, কৈ দে ধনঞ্জয় ব্লগ চেনেলৰ গোটেইকেইটা ভিডিঅ'ত লাইক দিবলৈ আৰু বেছিকৈ শ্বেয়াৰ কৰিবলৈ কৈ দে। সি কৈ দিলে আপোনালোকক, আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি দিব। ল'ৰা ছোৱালীকেইটা আৰু সি একেলগত কৈ আছে। ফাইট লাগি গৈছে ইয়া পি আৰু এইটো কাৰ ছাগলী ফাইট ভয়তে পলাই গৈ আছে। আকৌ পৰা আহি আছে ইয়া লাগিলে। ইয়া উঠিলে। আছে কাৰো টাই গ'ল এইপিনে টুমকে, এইপিনে পি আৰু সি গুচি গৈ আছে এতিয়া, আৰু নালাগে কাজিয়া। সি মাতি আছে পিয়ে, ইয়াৰ পানী পিয়া লাগি গ'ল, পানী খাই আছে, কাজিয়া লাগি আৰু ইও আহি গ'ল। তই খা পানী, তই খাবি তই খাবি পানী, তই খাবি। পি পিনে চা, পি তো আমার পুচুমুকুৰী। ইয়াকতো মই এনেকৈ মিনি ব্লগত দেখাওঁ, কিন্তু আজি মই লং ব্লগত দেখাইছোঁ। চবক খাই বুলি কৈ দিয়া, পুচু চবক খাই বুলি কৈ দিয়া। এই হ'ল আমাৰ ঘৰৰ পুচুমুকুৰী। ইয়াক এনেতে মই মিনি ব্লগত দেখাওঁ, আজি লং ব্লগত দেখাই আছোঁ। চবক খাই বুলি কৈ দিয়া। আপোনালোকে চালেই আমাৰ ঘৰৰ ছাগলীকেইটাৰ লগত মই কিমান মিলা প্ৰীতিৰে থাকোঁ। তেওঁলোকে মোক বহুতে মৰম কৰে। মই য'তে থাকোঁ সিহঁতে মোক দেখিলেই দৌৰি আহে। চালেই মই পিৰ লগতো ইমান মৰম কৰিলোঁ, পিক লগতে দলুকো ইমান মৰম কৰিলোঁ। তেওঁলোকে মোৰ লগত একেবাৰে মিলি যায়, কাৰণ জানেই জীৱ জন্তুক অলপ মৰম কৰিলে তেওঁলোকে মৰমটো বুজি পায়। তো পি আৰু ধলিয়া মোক য'তে দেখে দৌৰি আহিবই মোৰ ওচৰত, কাৰণ তেওঁলোকে মোক বহুত মৰম কৰে আৰু তেওঁলোকক ময়ো বহুত মৰম কৰোঁ তেওঁলোকক। চালেই ভিডিঅ'ত আপোনালোকে। আৰু পুচুক দেখালোঁ মই আমাৰ ঘৰৰ। মই এনেতে মিনি ব্লগত দেখাওঁ তাক, কিন্তু আজি মই তাক
লং ব্লগত দেখালোঁ। ফ্ৰেণ্ডছ, আপোনালোকে এই জংলী ফুলবোৰ চালে যে এই জংলী ফুল দি মানে আমাৰ প্ৰথামতে বা নিয়ম মতে ক'বলৈ পাৰোঁ, এই নিয়ম মতে এইবিলাক ফুল দি যে গোবৰ আছে, গোবৰত ওপৰত লগাই মানে অলপ গোল গোলকৈ বনাই ওপৰত এইবিলাক ফুল লগাই ঘৰৰ চাৰিওপিনে দিয়ে। তো এতিয়া অহা নাই সেই দিনটো, কেতিয়াবা আহে, মাহঁতে দিয়ে চাইছোঁ। তো আপোনালোকক ভিডিঅ'ত দেখাই দিম। এইবিলাক ফুল দি ইমান ধুনীয়াকৈ সজায় চাৰিওপিনে গোবৰৰ ওপৰত লগাই লগাই। তো তেতিয়া মই ভিডিঅ' কৰি আপোনালোকক দেখাই দিম, আপোনালোকে চাব। তো এইবিলাক ফুল এতিয়া ফুলি আছে। তো হ'ব, সেই দিনটো কেতিয়াবা আহিব নাজানো, তথাপি মাহঁতে এইবিলাক নিয়ম কৰে। তো চাওঁ, এই দিনটোৰ অপেক্ষাত আছোঁ। তো আপোনালোকক ভিডিঅ'ত দেখাই দিম। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।